সুপ্ৰভাত নমস্কাৰ সকলোকে এয়া মই ৰাতিপুৱা সকলোবোৰ কাম কৰি আজৰি আৰু এতিয়া চাকি বন্তিও দিয়া হ'লগে আৰু এতিয়া আমি এঠাইলৈ যামগে দেখুৱাম দেই আপোনালোকক আসলতে এতিয়া আমি যাবলৈ ওলাইছো মানে গৈয়ে আছো প্ৰায় গৈ পামগে আৰু গৈ পাই আপোনালোকক দেখুৱাম কলৈ গৈ আছো আমি বেছি দূৰ নহয় বাৰু এতিয়া এখন দোকানত সোমালো মিঠাইৰ দোকানত মানে মিঠাই ল'বলৈ বুলি মিঠাই মানে বুন্দিয়াৰ লাড্ডু এতিয়া আমি পাই গলো আমাৰ ডেষ্টিনেশ্যন মানে বজৰংগবলী মন্দিৰ হনুমান বাবাৰ মন্দিৰ ইয়ালৈ আহিছো আজি আমি ইয়াত ভৰি হাত ধুই ভিতৰলৈ সোমামগে ভিতৰলৈ সোমাই ইয়া পণ্ডিতক দিলো প্ৰসাদখিনি আগবঢ়াই তেওঁ যাতে আগবঢ়াই দিয়ে তাৰ পিছত আহিলো মই ধূপ চাকি জ্বলাবলৈ বুলি আহিলো এতিয়া অকমান চিপচিপিয়া বৰষুণ দি আছে যদিও চিপচিপিয়া বৰষুণ দি আছে তথাপিও মনটো গ'ল আহি গলো আৰু আজি যেহেতু মঙ্গলবাৰ ভাল লাগে দিয়কচোন কেতিয়াবা এনেকে মন্দিৰলৈ আহিলে এতিয়া ধূপ চাকি জ্বলোৱা হ'বগে তাৰ পিছত মই মন্দিৰত প্ৰাৰ্থনা কৰিম ধূপখিনি জ্বলাই লওঁ जय हनुमान ज्ञान गुण सागर पूजा হৈ গ'ল প্ৰায় এতিয়া মই চাকি আগবঢ়াই দিলোঁ ইয়াৰ পিছত মই পানী আনিবলৈ গ'লো শিৱ বাবাৰ তাত ঢালিবলৈ কাৰণ প্ৰত্যেকটো হনুমান মন্দিৰতে শিৱ বাবাৰ মন্দিৰ থাকে যেহেতু হনুমান শিৱ ভক্ত ময়ো দিয়কচোন শিৱ ভক্তই হয় সেয়েহে পূজা প্ৰায় হৈ গ'ল এতিয়া প্ৰসাদ ল'ম সেৱা কৰিম তাৰপিছত হৈ গ'ল আৰু হনুমান মন্দিৰলৈ আহিছিলোঁ মই আৰু মোৰ মানুহজন আহিলোঁ আমি আহি আছোঁ এতিয়া কলনীত সোমালোঁ বেছি দূৰ নহয় কলনীৰ ওচৰতে বাৰু আচলতে গৈছিলোঁ আমি হনুমান মন্দিৰলৈ আজি যিহেতু মঙ্গলবাৰ বহুত দিন যোৱা হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ এপাক গৈ আহোঁ আৰু এইটো আমাৰ মন্দিৰ হয় কলনীৰে হয় হনুমান মন্দিৰৰ পৰা আহি পালো এয়া দেখিছে হাততে কবজো বান্ধি দিছে মন্দিৰৰ প্ৰসাদ খাইছো বাৰু দিছো তাত এতিয়া হাত ভৰি ধুই মন্দিৰৰ পৰা আহি দৌৰাদৌৰিকে পাকঘৰত সোমাইছো মই কাপোৰ চেঞ্জে কৰা নাই কাৰণ এতিয়া সোনকালে চাহ খাই মেলি আৰু এঠাইলৈ যামগে আমি যাবলৈ ওলালো আকৌ যাবলৈ ওলাইছো দৌৰাদৌৰি কৰি কলনীৰ ৰাস্তা সম্পূৰ্ণ হ'ল এতিয়া পালো আমি ষ্টেচন আমি যে ৰাতিপুৱা মন্দিৰ ভাগলৈ আহিছিলোঁ এই ভাগ হনুমান মন্দিৰ এইটোলৈ আহিছিলোঁ এতিয়া গাইজ কি গৰম দিছে আজি বাপৰে বাপ তাৰ পিছতো ইমান ভিৰ কামটো আধৰুৱা হ'ল আজি মানে 50% হ'ল 50% আছে আৰু বাকী এতিয়া আহি পালোঁ দিয়ক যেনে তেনে বাপৰে কি গৰম কঁঠালৰ গুটিকেইটাৰ ব্যৱস্থা কৰি আছোঁ ৰ'বা নহ'লে পৰি যাব সেমেকি যাব নাই তারপরে আচাৰ বটলটোৰ ওপৰত কঁঠালৰ গুটিকেইটাৰ ব্যৱস্থা কৰিছোঁ শুকাব ইয়াতে ৰ'দ পৰিব নহয় আগতে ভিতৰতে দিছিলোঁ গমেই পোৱা দেখোন এতিয়া আকৌ ভিতৰত ইমান পানী অৱস্থা যেহেতু আজি মন্দিৰলৈ গৈছিলোঁ হনুমান মন্দিৰলৈ বুলি ৰাতিপুৱা সেয়েহে আজি নিৰামিষে খাম এয়া বন্ধাকবি আলু ভাজিছোঁ এইফালে আৰু হালধি বেছি হৈছে অকমান আৰু এইফালে দাইল বনাইছোঁ দাইলতে আপোনাৰ পচলা কাটি দিছোঁ আৰু কঁঠালৰ গুটি দিছোঁ এয়া পচলা দিছোঁ আৰু কঁঠালৰ গুটি দিছোঁ আৰু এইফালে আপোনাৰ এইফালে মই বনাম এইফালে কাটি থৈছোঁ কেপচিকাম আৰু ভেন্দি আৰু বেঙেনা এয়া বেচনেদি ফ্ৰাই কৰিম বাছ এয়াই হৈ যাবগে এয়া বেচন বেঙেনা ভাজিবলৈ ওলাইছোঁ বেচনত বেঙেনা ফ্ৰাই আচলতে খুব দেৰি হ'ল
এয়া বেঙেনা হ'বগে প্ৰায়। এয়া বেঙেনা হৈ গ'ল। এয়া ভেন্দি মই যিহেতু নাখায় দুটাই ভাজিছোঁ, আৰু এইখিনি হৈছে কেপচিকাম। এতিয়া কেপচিকামখিনিও হৈ গৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, কি কৰিছে আপোনালোকে বাৰু দুপৰীয়া ভাত পানী খালেনে? আমিও এতিয়া দুপৰীয়া ভাত পানী খাই প্ৰায় আজৰি হ'লোঁ। দেৰি হ'ল আজি অকণমান, মানে আজি ৰাতিপুৱা উঠিয়ে হনুমান মন্দিৰলৈ বুলি গৈছিলোঁ। হনুমান মন্দিৰৰ পৰা আহি আকৌ চাহপানী খাই আকৌ আমি পোষ্ট অফিচলৈ বুলি গৈছিলোঁ। পোষ্ট অফিচতো কামখিনি প্ৰায় সম্পূৰ্ণ নহ'লগৈ, তথাপিও আহি পাওঁতে অকণমান দেৰি হ'ল। তাৰ পৰা আহি আকৌ দৌৰা দৌৰিকৈ ভাত পানী বনাই মেলি খাই দেৰি হ'ল। আচলতে কথাবোৰ এনেকুৱা হয় যে মানুহজনৰ যিদিনাখন মানে অফ থাকে বা ৰেষ্ট লয়, সেইদিনাখনে আমি গোটেইখিনি কাম কৰিবলৈ চেষ্টা কৰোঁ, যিমানখিনি হয়গৈ। ৰৈ যোৱাখিনি ৰৈ যায়গৈ আৰু উপায় নাই, পিছতকৈ আকৌ কৰিব লগা হয়। আৰু ৰখি থাকিব লাগে, যিদিনাখন মানে ৰেষ্ট পাব সেইদিনাখন যামগৈ, সেইদিনাখন কৰিমগৈ। আৰু যিহেতু ময়ো ইয়াতে প্ৰায় নতুনে হয়, সেইকাৰণে কাম অকলে কৰিবলৈ পৰা হোৱা নাই। সেয়েহে লগত যাওঁ, একেলগে কৰোঁ, যিমানখিনি হয়গৈ কৰোঁ আৰু। তো দেৰি হ'ল আজি, এতিয়া প্ৰায় বাজিলে 5:10 হ'ল গ'ল। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছিলোঁ। বাই বাই, সামৰণি মাৰিলোঁ। বাই বাই।